নমস্কাৰ এই মুহূৰ্তত সকলো পৰীক্ষাৰ্থীৰ বাবে লৈ আহিছো এক অতি গুৰুত্বপূৰ্ণ খবৰ 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ এতিয়া তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে মেট্ৰিকৰ ফলাফলৰ পাছতে এতিয়া সকলোৰে চকু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত আজিৰ এই বিশেষ প্ৰতিবেদন আমি ফলাফলৰ দিনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াম আপোনালোকে জানে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ঠিক সেইমতে কাম হৈছে 10 এপ্ৰিল তাৰিখে ফলাফল ঘোষণা হ'ব বুলি যি ধৰণে কোৱা হৈছিল তেনেকৈ নিৰ্ধাৰিত দিনটোতে ফলাফল ঘোষণা কৰা হ'ল গতিকে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো চৰকাৰী ঘোষণাৰ বিশেষ গুৰুত্ব আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ইংগিত দিছে যে 20 এপ্ৰিলৰ পূৰ্বে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা লক্ষ্য লোৱা হৈছে শিক্ষা বিভাগৰ বিশেষ সূত্ৰৰ মতে 16 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত ফলাফল ঘোষণা হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে সাধাৰণতে উচ্চতৰ মাধ্যমিকৰ ফলাফল এপ্ৰিলৰ শেষৰ সপ্তাহ বা মে মাহৰ প্ৰথম সপ্তাহত দিয়া দেখা যায় যেহেতু এইবাৰ মেট্ৰিকৰ ফলাফল অতি সোনকালে আৰু ঘোষণা কৰাৰ মতে দিয়া হৈছে হেহে উচ্চতৰ মাধ্যমিকৰ ফলাফল এইবাৰ এপ্ৰিলৰ মাজভাগতে পোৱাৰ সম্ভাৱনা 100% আছে কেনেকৈ চাব পাৰিব আপুনি আপোনাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আপোনালোকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট assec.assam.gov.in আৰু result.assam.nic.in ৱেবছাইটৰ জৰিয়তে নিজৰ ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ ব্যৱহাৰ কৰি নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰি নিজৰ ফলাফল চাব পাৰিব লগতে বিভিন্ন ৱেবছাইট আৰু এপছৰ জৰিয়তেও আপুনি আপোনাৰ ফলাফল চাব পাৰিব গতিকে পৰীক্ষাৰ্থীসকল সাজু থাকক যিকোনো মুহূৰ্ততে অফিচিয়েল ঘোষণা আহিব পাৰে মেট্ৰিকৰ দৰে হয়তো আপোনালোকৰ অপেক্ষাও খুব সোনকালে অন্ত পৰিব আমাৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা থাকিল ধন্যবাদ